অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ আছে এটি ভাল খবৰ। তেখেতৰ সন্তানৰ ভাইৰেল ভিডিঅ'। হয় বন্ধুসকল, পিতৃ মাতৃৰ গৌৰৱ অৰ্জন কৰিছে দেৱাশিষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰু। হয় বন্ধুসকল, সুকন্যা ৰাজগুৰু বিয়াত বহিছিল অভিনেতা দেৱাশিষ বৰঠাকুৰৰ সৈতে আৰু এতিয়া দুয়োজনে পিতৃ মাতৃৰ গৌৰৱ অনুভৱ কৰিছে। তেখেতসকলৰ সন্তানটি প্ৰথম জন্মলাভ কৰিছে আৰু আমাৰ ফালৰ পৰা তেখেতসকলৰ সন্তানটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুয়ো সুখতে সন্তানটিৰ ফটোসমূহ শ্বেয়াৰ কৰিছে। পৃথিৱী মৰমে নিজৰ কৈ বান্ধিলে বুজানো বুজা কতনা ভাষা আবেগে আপোনে বান্ধিলে ভাল পোৱাৰে অকমানি বিৰিখৰে সেউজীয়া আৰু আজিলৈ আপোনালোকক বিদায় জনাই আকৌ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি জয় আই অসম। সাবস্ক্ৰাইব কৰক আছামিজ তাৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।